Hey dosto, good morning, good morning, good morning. আজি এতিয়া বাজি আছে বৰ্তমান 5 আজি আছে দুৰ্গা পূজা দশমী। আমাৰ ইয়াত পূজা হয়, ইয়াত পূজা আৰু ইয়াত দোকান দিম বুলি ভাবিছোঁ মই। গোটেই ভিডিঅ'টো চাই থাকক, আজি ভিডিঅ' বম হ'বলৈ যাই আছে। তো দোস্ত সম্পূৰ্ণ মোৰ দোকান ৰেডি, মানুহ ৰেডি, আমাৰ দোকান আছে। গোটেই ভিডিঅ'টো চাই থাকো, একদম আৰু কবা কিবা আছেতো দোস্ত ফাইনেলি আহি পালে না আহক না উঠিম। এখন না আহি পেলাই ইয়াৰ পানী এচি আছে। পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ। নাখনৰ নাম কি খুৰা? নাখনৰ নাম কি? মুছল বন্ধু। মনৰ হেঁপাহেৰে ঘূৰি পূজা চলি চাম, ৰঙীন মেলাৰ সন্ধিয়া হাঁহিৰে উপচাম। পূজা চাবলৈ ওলালো নতুন কাপোৰ পিন্ধি লৈ। খেতি কৰিব ওলালো কান্ধতে নাঙল লৈ। নামি আহিলো দোকানত যাওঁ, দোকানত 2টামান বজাত দোকান ভাঙিমেই আৰু। বস্তু আমাৰ নাৰকেল আৰম্ভ হ'বলৈ যাই আছে। চাতি পাতি ৰেডি কৰিছে আটাই। তো দোস্ত আমি নাৰকেল আৰম্ভ কৰিবলৈ যাবলৈ ওলাইছোঁ। দীপাংকৰ আৰু মই এটা বম লৈছোঁ, বম মাৰিব লাগিব আগতে। দোস্ত এনেকৈ নাৰকেল শেষ হ'ল, এইবাৰ দেৱী অতব আহিব।